খুলুমবাই আজি ভারত তথা আমার দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ইয়াত উপস্থিত আমার বিধানসভার সচিবকে ধৰি অন্যান্য বিষয়াসকল ইয়াত উপস্থিত বিধায়ক ডাঙৰীয়াসকল আমন্ত্রিত অতিথিসকল আমার জওয়ানসকল সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ পৰাই মই অসম বিধানসভাৰ হৈ দেশবাসীলৈ আৰু বিশেষ কৰি অসমবাসীলৈ ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ দিনটো প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে এটা গৌৰৱৰ দিন। অকল ভাৰত নহয়, পৃথিৱীৰ যিকোনো দেশত থকা ভাৰতীয়সকলে আজিৰ দিনটো গণৰাজ্য দিৱস হিচাপে সকলোৱে পালন কৰিছে, স্মৰণ কৰিছে আৰু ইয়াৰ ইতিহাসটো চৰ্চা কৰিছে। আমি সবে জানো ভাৰত পৃথিৱীৰ আটাইতকৈ সভ্যতাৰ দেশ বুলি মানা যায়। ভাৰতৰ সকলো সমাজে নিজৰ ধৰ্ম ৰীতি নীতি সমাজ ব্যৱস্থা তাক লৈ চলি আহিছে। ৰজা মহাৰাজাৰ দিনৰে পৰা ভাৰতীয় হিচাপে সকলোৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখি আহিছে। স্বাধীনভাৱে জীৱন যাপন কৰিব ভাল পোৱা সকলো ভাৰতীয়ই সদায় জীৱনটো সুন্দৰভাৱে উপভোগ কৰি আহিছিলে। কিন্তু এটা সময়ত যেতিয়া ব্ৰিটিছৰ অধীনত গ'ল, তেতিয়াৰ পৰা ভাৰতীয় মানুহে বা আমি ভাৰতবাসীয়ে আমাৰ নিজৰ মতে আমি চলিব নোৱাৰিছিলো। ব্ৰিটিছৰ অধীনত ব্ৰিটিছৰ গোলামৰ নিচিনা চলিবলগীয়া হৈছিল। এবছৰ নহয়, দুবছৰ নহয়, ৬ বছৰ। আৰু অসমত ১৮২৬ চনৰ পৰা ব্ৰিটিছৰ অধীনত গৈছিলে। আমাৰ কছাৰী ৰজা, আহোম ৰজা আৰু অন্যান্য যি জাতি জনগোষ্ঠীৰ ৰজাসকল আছিলে, তেওঁলোকৰ নিজৰ নিজৰ সমাজক পৰিচালনা কৰাৰ যি এটা ক্ষমতা, এই ক্ষমতাটো নাইকিয়া হৈছিলে, ব্ৰিটিছৰ মতে চলিবলগীয়া হৈছিলে। ইয়াৰ পিছত বিভিন্ন দেশপ্ৰেমী আৰু সমাজপ্ৰেমী এই ব্যক্তিসকলে ব্ৰিটিছৰ পৰা অসমটো স্বাধীন কৰাৰ কাৰণে চেষ্টা কৰিছিলে আৰু বহুতো শ্বহীদ হ'বলগীয়া হৈছিল। আৰু যি শ্বহীদসকলৰ ভিতৰত কনকলতা, মণিৰাম দেৱান, শম্ভুধন ফংৰচা, ৰূপকোঁৱৰ, আমি যিসকলৰ নাম লৈ থাকো তাৰ বাহিৰেও বহুতো শ্বহীদ হৈছিলে। আৰু সেই সংগ্ৰামৰ পৰিণামস্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত 1942 চনৰ পৰা যিটো ভাৰত ত্যাগ আন্দোলন হ'ল, সমগ্ৰ ভাৰতবৰ্ষই এক হৈ পেলাই গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিব। আৰু এই সংগ্ৰামৰ পৰিণামস্বৰূপে অকল অসম নহয়, ভাৰতৰ প্ৰতিটা ৰাজ্যই 1947 চনৰ 15 আগষ্টত স্বাধীনতা পাবলৈ সক্ষম হ'ল। আৰু সেই হিচাপে আমি 15 আগষ্ট স্বাধীনতা দিৱস পালন কৰি আহিছো। কিন্তু প্ৰত্যেকজন নাগৰিক হিচাপে আমার ব্যক্তিগত জীবনতক আমার সচ্চা যে স্বাধীনতা, এই স্বাধীনতা আমি
50 চনৰ এই 26 জানুৱাৰীত পাবলৈ সক্ষম হৈছিলো, য'ত আমাৰ এই দেশখন এটা ৰাষ্ট্ৰ হিচাপে, এই ভাৰতবৰ্ষ এটা ৰাষ্ট্ৰ হিচাপে আমি এটা সংবিধানৰ মাধ্যমেদি একেলগে সকলোৰে অধিকাৰ অটুট ৰাখি পালে চলি যাব পৰাকৈ এই সিদ্ধান্তটো গ্ৰহণ কৰি সেইদিনৰ পৰা এই সংবিধান মতে আমি চলি অহা। আমাৰ ৰাজা বংশগতভাৱে কোনেও এই দেশখন পৰিচালনা কৰিব নোৱাৰে। এই দেশখনৰ জনগণই নিজৰ নেতা নিৰ্বাচিত কৰি নিৰ্বাচিত নেতাসকলেহে আমাৰ দেশক পৰিচালনা কৰিব। অকল এটা অঞ্চলৰ নহয়, অকল এটা জাগাৰ নহয়, সমগ্ৰ ভাৰতৰ সমগ্ৰ জনগণই এই সংবিধানত আমাক যি ব্যৱস্থা কৰি দিছে, নিজৰ নিজৰ এলেকাৰ পৰা সাংসদ আৰু ৰাজ্যৰ ক্ষেত্ৰত বিধায়ক আমি বাছনি কৰি দিব পাৰো। যাক যোনে পছন্দ কৰে তাকে সমৰ্থন কৰিব পাৰে, ভোট দিব পাৰে, তাত কোনো বাধ্যবাধকতা নাই। আৰু ৰাইজে বাছনি কৰা এই নেতাসকলে দেশখন পৰিচালনা কৰাৰ কৰ্তৃত্ব পায়, তেওঁলোককে কৰ্তৃত্ব প্ৰদান কৰা হয়। এইটোৱে আমাৰ সংবিধান। এটা চৰকাৰক এজন ৰাষ্ট্ৰপতি সদায় ৰাষ্ট্ৰপতি হ'ব নোৱাৰে, ৰাষ্ট্ৰপতি নিজে হম বুলি হ'ব নোৱাৰে, ৰাষ্ট্ৰপতি কোনোবা কেইজনমান ব্যক্তিয়ে গ্ৰুপ হৈ পেলাই কৰিব নোৱাৰে। এই ৰাষ্ট্ৰপতিক নিয়ম অনুসাৰে নিৰ্বাচিত কৰি দিব লাগিব, যিজন আমাৰ দেশৰ মুৰব্বী। ৰাষ্ট্ৰপতিয়ে কোনো প্ৰধানমন্ত্ৰী, কোনো মন্ত্ৰী, কোনো এমপি, কোনো বিধায়ক নিযুক্তি দিব নোৱাৰে। কিন্তু ৰাইজেহে নিৰ্বাচিত কৰিব পাৰিব। এইটোৱে হল আমাৰ সংবিধান। তাত কোনেও ইচ্ছাকৃতভাৱে এই দেশখনক চলোৱাৰ দায়িত্ব, এই দেশখনক চলাবলৈ কাৰোবাক দায়িত্ব দিব নোৱাৰে। এইটোৱে আমাৰ গণতন্ত্ৰৰ সৌন্দৰ্য, ভাৰতৰ সৌন্দৰ্য। আৰু সেই দেশখন পৰিচালনা কৰাৰ ক্ষেত্ৰত অকল চৰকাৰৰ ওপৰতে, চৰকাৰৰ নিয়োজিত মানুহৰ ওপৰতে নিৰ্ভৰ নকৰি ফালে বিভিন্ন স্তৰত এইবিলাক সবে চোৱা চিতা কৰা, ৰাইজে নিজৰ মনৰ কথাটো ব্যক্ত কৰিব পৰা এই ব্যৱস্থাখিনি আমাৰ সংবিধানে কৰি দিছে। আম্বেদকাৰ ডাঙৰীয়াক আমি সকলোৱে শ্ৰদ্ধা কৰো, যিজন ব্যক্তিৰ নেতৃত্বত ভাৰতৰ সংবিধান ৰচিত কৰা হৈছিল। ইমান সুন্দৰকৈ ৰচিত কৰিছে যে নিৰ্বাচিত ব্যক্তিসকলে চৰকাৰ গঠন কৰি দেশখন পৰিচালনা কৰাৰ কাৰণে যিকোনো নিয়ম নীতি তেওঁলোকে গ্ৰহণ কৰিব পাৰে। যিকোনো পৰিকল্পনা লৈ পেলাই পৰিকল্পনাৰ আধাৰত বিভিন্ন আঁচনি তেওঁলোকে লব পাৰে আৰু সেইবোৰ তেওঁলোকৰ নিজৰ মতে ৰূপায়ণ কৰিব পাৰে। কিন্তু তেওঁলোকক সম্পূৰ্ণ স্বাধীনতা দিয়া নাই। তেওঁলোকৰ চিন্তা ধাৰা, তেওঁলোকৰ যিবিলাক পৰিকল্পনা, সেইবোৰ লৈ পেলাই তেওঁলোকে সংসদত আনিব লাগিব, ৰাজ্য হলে বিধানসভাত আনিব লাগিব। প্ৰত্যেকজন ৰাইজৰ নিৰ্বাচিত বিধায়কৰ দ্বাৰা ইয়াৰ ওপৰত বিশ্লেষণ কৰা হয়, ইয়াৰ ওপৰত চৰ্চা হয়, ইয়াৰ ওপৰত মত লোৱা হয় আৰু বিধানসভা বা সংসদৰ মজিয়াত সমৰ্থন পোৱাৰ পিছত চৰকাৰে তাত পাছ কৰাৰ পিছত তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আঁচনি, তেওঁলোকৰ ধাৰ্য কৰা টকা পইচা তেওঁলোকে কাৰ্যকৰী কৰিব পাৰে। বিধানসভা বা সংসদৰ অনুমোদন অবিহনে চৰকাৰৰ
কোনো ব্যক্তিয়ে নিজৰ ইচ্ছা মতে কোনো চৰকাৰী কাম কৰিব নোৱাৰে। যদিহে সংসদ বা বিধানসভাত যিবোৰ কথা দিছে আৰু তাত যিবোৰ নিয়ম নীতি মানি ফালে চলিম বুলি নিয়ম নীতি বনোৱা হৈছে, যাক আমি আইন বুলি কওঁ, সেইমতে যদি চৰকাৰে কাৰ্যকৰী নকৰে বা চৰকাৰৰ কাৰ্যৰ ক্ষেত্ৰত কাৰোবাৰ যদি অসন্তুষ্ট থাকে আৰু জাষ্টিস পোৱা নাই বুলি ভাবে, তেওঁলোকে কোৰ্টত যাব পাৰে আৰু কোৰ্টে সঁচাকৈ সেই অভিযোগটো সঠিক হয় না নহয় ইয়াৰ বিচাৰ কৰিব আৰু সেইমতে এজন নাগৰিকে সুবিচাৰ পাব পাৰে, নিজৰ জাষ্টিসটো পাব পাৰে। কোটি কোটি বসবাস কৰা আমাৰ সেই দেশত প্ৰায় 150 কোটি এতিয়া জনগণ। স্বাধীনতাৰ সময়তো বহুতো কোটি আছিল। এই মানুহখিনিয়ে দৈনন্দিন চৰকাৰৰ কাম কাজ কি হৈছে কি হোৱা নাই, চৰকাৰে কি লৈছে কি লোৱা নাই, এইটো জানিব লাগে, জানাৰ অধিকাৰ আছে। সেইকাৰণে সংবিধানত সংবাদ মাধ্যমক গুৰুত্ব সহকাৰে লোৱা হৈছে। সংবাদ মাধ্যমৰ জৰিয়তে সকলোৱে এই বিষয়ে জানিব লাগে। সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ চিন্তাবিলাক প্ৰকাশ হয়। এইটো চৰকাৰ লয়, আমাৰ দেশৰ মুৰব্বীসকললৈ এই বাৰ্তাটো যাব লাগে, যাহাতে সকলোৰ চিন্তাবিলাক চাই পালে চৰকাৰ এটাই বিভিন্ন ধৰণৰ পৰিকল্পনা লৈ পালে সঠিকভাৱে সকলোৱে যাহাতে ভালদৰে জীৱন যাপন কৰিব পাৰে, জীৱনটো আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে কাম কৰিব পাৰে। তো আমাৰ গণতন্ত্ৰত আমাৰ বিশেষকৈ এই চাৰিটা এটা যাক আমি স্তম্ভ বুলি কওঁ, এটা ব্ৰাঞ্চ টাইপ কৰি দিছে। সবতকৈ ওপৰত বিধায়িকা, বিধানসভা বা সংসদ। ইয়াৰ দ্বিতীয়টো হল কাৰ্যপালিকা, যে তাত যিখিনি সিদ্ধান্ত লয় সেইটো কাম কৰিব চৰকাৰে। ইয়াৰ পিছত তৃতীয়টো হল কোৰ্ট, ন্যায়ালয়, ন্যায়পালিকা, যিবোৰ সিদ্ধান্ত লৈছে সেইমতে হৈছে না নাই তাক চোৱা চিতা কৰা। ইয়াৰ পিছত সংবাদ মাধ্যম, চতুৰ্থ স্তম্ভ। সদায় সাংবাদিকসকলে কেতিয়াবা কেতিয়াবা দুখত কব খোজে যে আমি চতুৰ্থ স্তম্ভ, সেইটো আমি সদায় পালন কৰি আহিছো, যে আমি ৰাইজক চৰকাৰৰ বাৰ্তা দিওঁ আৰু ৰাইজৰ বাৰ্তাটো আমি চৰকাৰক জানিবলৈ দিওঁ। তো এই সংবাদ মাধ্যমটো হল চতুৰ্থ স্তম্ভ আৰু মূলকৈ এই চাৰিটা স্তম্ভটোৱে আমাৰ গণতন্ত্ৰটো আজি ৰক্ষা কৰি আছে। আজি আপোনালোকক জনাব বিচাৰো, আমাৰ গোটেই দেশৰ প্ৰত্যেকটা ৰাজ্যৰ যিসকল পীঠাসীন অধিকাৰী, প্ৰেচাইডিং অফিচাৰ্ছ বুলি কয়, স্পিকাৰ্ছ আৰু চেয়াৰমেন, যদি বিধান পৰিষদ হয় তো চেয়াৰমেন, যদি ৰাজ্যসভা আপাৰ হাউস হয় তো চেয়ারম্যান, যদি লোকসভা তেতিয়া স্পিকার, বিধানসভা হলে স্পিকার। আমার ইয়ার একটা এসোসিয়েশন আছে আর সেই এসোসিয়েশনে আমি মাঝে মাঝে এক্সিকিউটিভ কমিটি বহে আর মাঝে মাঝে অধিবেশন বহে, কনফারেন্স বহে, আর তাত আমি চর্চা করি কিছুমান সিদ্ধান্ত লৈছো। আর সেই সিদ্ধান্তটো হল বিধায়নী প্রক্রিয়ার জৰিয়তে আমি আজি যিবোৰ কাম কৰিছো এই কথাবিলাক প্রত্যেক মুহূর্ততে রাইজে জানিব লাগিব আর বিধানসভায় এই কথাটো রাইজে জানিব পারা সুযোগ সুবিধাখিনি কৰিব লাগে। সরকারে যিখিনি কাম কৰিবলৈ লৈছে, বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, সেইবোৰ সঠিকভাৱে হৈছে না নাই তাক দৃষ্টি ৰাখিব লাগে, তাক মনিটৰিং কৰিব লাগে, ভিজিলেন্স কৰিব লাগে বিধানসভায় ভালদৰে, যাহাতে যিটো উদ্দেশ্যত চৰকাৰে বিধানসভাৰ মজিয়াত সেইবোৰ প্ৰয়োজন
আৰু সেইটো কৰি ফালে দেশখন আগুৱাই লৈ যাম। প্ৰত্যেকজন নাগৰিকক আমি তেওঁলোকৰ জীৱনটো উন্নত কৰিম, সেইবোৰ কথা কৈছিলে আৰু সেইমতে বিধানসভাই অনুমোদন দিছিলে। সেয়া সঁচাকৈ আমাৰ সাধাৰণ মানুহৰ মাজত হল না নহল, তাত বিধানসভাৰ কমিটিবোৰে ভালদৰে মনিটৰিং কৰিব লাগে, ভিজিলেন্স দিব লাগে, আৰু তাত যদি সঠিকভাৱে হোৱা নাই চৰকাৰৰ মুৰব্বীসকলক অৱগত কৰিব লাগে আৰু সেইমতে সকলোৱে দায়িত্ব লৈ কামটো কৰিব লাগিব। নহলে চৰকাৰ এখনে অকল সিদ্ধান্ত লৈ অকল বিষয়াসকলক দায়িত্ব প্ৰদান কৰিলে সেয়া সঠিকভাৱে স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে প্ৰত্যেকজন নাগৰিকে হয়তো সেইখিনি সুযোগ সুবিধা নাপাব পাৰে। দুখীয়া ব্যক্তিসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে চৰকাৰে দুখীয়াৰ কাৰণে বিভিন্ন আঁচনি লৈছে, কিন্তু বিধানসভাই আমি চাব লাগিব সেই আঁচনিবোৰ সঁচাকৈ যাক উদ্দেশ্য কৰি গঠন কৰা হৈছে, লোৱা হৈছে, সেইটো সেইবোৰ জাগাত গৈ পাইছে না নাই, সেইবোৰ ব্যক্তিয়ে সেইটো পাইছে না নাই, সেইটো বিধানসভাই চাব লাগিব। বিধানসভাৰ কমিটি বিধায়ক ডাঙৰীয়াসকলে সেইটো চাব লাগিব। প্ৰত্যেকজন বিধায়কে সেই দায়িত্ব যাতে পালন কৰিব পাৰে, তাৰ কাৰণে বিধায়কজনক যিখিনি সহায় লাগে বিধানসভাৰ পৰা এইখিনি দিয়াৰ বাবে আজি প্ৰেসাইডিং অফিচাৰ বা পীঠাসীন অধিকাৰী বা অধ্যক্ষৰ যিটো এছচিয়েশ্যন, সেই এছচিয়েশ্যনে কনফাৰেন্সত সিদ্ধান্ত লৈছে। মই ভাবো সেই মৰ্মে প্ৰত্যেকটা বিধানসভাই যদি আমি কাম কৰো, প্ৰত্যেকজন বিধায়কে যদি চৰকাৰৰ কাম কাজৰ ওপৰত নিজৰ সমষ্টিত ৰাইজৰ এইটো সঁচাকৈ পাইছে পোৱা নাই, হৈছে হোৱা নাই, সেইটো যদি নিগৰানী কৰি থাকে, তেতিয়াহ'লে আমাৰ দেশৰ প্ৰত্যেকটা উন্নয়নমূলক আঁচনিবিলাক ভালদৰে ৰূপায়ণ হ'ব আৰু তাৰ বাবে ৰাইজৰ যিটো অধিকাৰ, এই অধিকাৰটো ৰাইজে পাব পাৰিব। গতিকে আমাৰ বিধানসভাত যথেষ্ট দায়িত্ব আছে আৰু বিধানসভাৰ দায়িত্বটো পালন কৰাৰ ক্ষেত্ৰত অকল বিধায়ক নহয়, আমাৰ বিষয়া কৰ্মচাৰীৰো দায়িত্ব আছে। বিষয়া কৰ্মচাৰীয়ে আমাক বেছিকৈ এই ক্ষেত্ৰত চিৰিয়াছ হ'ব লাগিব, কাৰণ বিধায়কসকলে আহিব যাব 5 বছৰত কোনো বিধায়কে কোনো কাম সম্পূৰ্ণভাৱে কৰি যাব নোৱাৰে। 5 বছৰত এজন বিধায়কে বিষয়বিলাক বুজি পাওঁতে তেওঁৰ বিধায়কৰ পৰা বিদায় লৈ যোৱাৰ সময়ে হৈ যায়। কিন্তু আমাৰ বিধানসভাৰ বিষয়া, বিধানসভাৰ কৰ্মচাৰী 5 বছৰ নহয়, 10 বছৰ নহয়, 20 বছৰ নহয়, কোনোবা 25-30 বছৰলৈকে এই বিধানসভা বিধায়কৰ কাম কাজবিলাক চাই থাকিব, কাম কাজবিলাক কৰি থাকিব। সেইকাৰণে বিষয়া কৰ্মচাৰীসকল বিধায়কসকলতকৈও বেছিকৈ সেইবোৰ বিষয়ত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। এইবোৰ বিষয়ে সদায় আমি চৰ্চা কৰিব লাগিব আৰু নতুন নতুন বিধায়কসকলক নতুন নতুন কমিটিৰ যিসকল চেয়াৰমেন আছে, সভাপতি আছে, তেওঁলোকক আগৰ চৰকাৰৰ সময়ত কি হৈছে কি হোৱা নাই, আগৰ বিধায়িনী কমিটিয়ে কি লৈছিল কি লোৱা নাই, সেইবোৰ ভালদৰে কৈ মেলি পুনৰ সেইটো কণ্টিনিউৱাছ ভাৱে যাহাতে কৰি যাই থাকিব পাৰে, যিটোৰ দ্বাৰা আমাৰ আঁচনিবিলাক ভালদৰে ৰূপায়ণ হয়। আজি চৰকাৰৰ আঁচনি মতে সবে আমি আগবাঢ়িব লাগে। আজি আমি জানি সবে গৌৰৱ হব, ভাৰতৰ অৰ্থনীতি যি স্থান, এইটো হল পৃথিৱীৰ ভিতৰত 4ৰ্থ স্থান। তো আমি ধনী দেশত পৰিলো ভাৰতে, কিন্তু 4ৰ্থ স্থান এই ভাৰতৰ যিটো ইকনমি গোটেই পৃথিৱীত আমাৰ অসমৰ স্থান গোটেই ভাৰতৰ ভিতৰত কিমান, অন্যান্য ৰাজ্যৰ স্থান গোটেই ভাৰতৰ ভিতৰত কিমান নম্বৰত, আৰু আমাৰ অসমৰ ভিতৰতে বিভিন্ন জিলাৰ তুলনাত কোনে কিমান পজিশন পায়, আৰু আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ কোনখন গাঁৱৰ আৰ্থিক অৱস্থা কোনখন গাঁৱৰ লগত আমি তুলনা কৰিব পাৰোঁ। আজি আমাৰ অসমৰ পাৰ কেপিটা ইনকাম 2.5 লাখ টকা, পাৰ হেড এজনক 2.5 লাখ টকা পাৰ কেপিটা ইনকাম।
কিন্তু আমাৰ প্ৰত্যেকজন নাগৰিকৰ 2.5 লাখ টকা উপাৰ্জন বছৰত এয়া সকলোৰে হৈছে নে বোলে অকল কেইটামান পৰিয়ালৰ কাৰোবাৰ কোটি টকা উপাৰ্জন, কাৰোবাৰ লাখ লাখ টকাৰ উপাৰ্জন, সেইটোৰ লগত জনমূৰি হিচাপে আমি কাৰোবাৰ টকাটোকে কাৰোবাৰ হিচাপত লগাই পালে প্ৰত্যেকটা মানুহৰ ইনকামটো পৰ্যন্ত 2.5 লাখ বুলি কৈছে। নিশ্চয় নহয়। আমাৰ ডাঙৰ ডাঙৰ ঠিকাদাৰ যিবিলাক 100 কোটিৰ উপাৰ্জন আছে প্ৰত্যেক বছৰে, এওঁলোকৰ পইচাটোও আমাৰ ৰাজ্যখনৰ ইনকামৰ পইচা হিচাপে, আমাৰ জনমূৰি হিচাপে, পপুলেশ্যন হিচাপে ভাগ কৰি দিয়া হৈছে। কিন্তু আমাৰ কোনোবা কোনোবা পৰিয়ালৰ উপাৰ্জন 20,000 টকা নহবও পাৰে, 30,000 টকা নহবও পাৰে, কিন্তু তেওঁকো আমি এজন অসমীয়া হিচাপে, অসমৰ মানুহ হিচাপে 2.5 লাখ টকাৰ মালিক হিচাপে আমি লৈ আছো। গতিকে কেনেকৈ আমি পাৰ কেপিটা ইনকাম যিটো 2.5 লাখ টকা, কিন্তু প্ৰত্যেকজন অসমীয়া মানুহৰ জীৱনত আনি দিব পাৰো, চৰকাৰৰ যিটো লক্ষ্য এইটো সঁচাকৈ আমি বাস্তৱত উপনীত কৰিব পাৰো, সেয়া আমি বিধানসভাই আমাৰ মন্ত্ৰী বিধায়কসকলে ইয়াৰ দায়িত্ব ল'ব লাগিব, ইয়াৰ চিন্তা কৰিব লাগিব। তেতিয়াহে সঁচা অৰ্থত ভাৰত উন্নয়ন হ'ব, অসম উন্নয়ন হ'ব, অসমীয়া বা ভাৰতীয় উন্নয়ন হ'ব। গতিকে এই লক্ষ্যৰে আমি কাম কৰিব লাগিব। আজি গণৰাজ্য দিৱসত মই সেইখিনি কথাটোকে অসমবাসী, দেশবাসীক মই অনুৰোধ কৰিছো, আমাৰ গণৰাজ্য দিৱস সংবিধানটো গ্ৰহণ কৰাৰ নামত আমি পালন কৰি থাকো, আৰু সংবিধানে যি নিৰ্দেশ দিছে আমাক, যি অধিকাৰ দিছে আমাক, সেইবোৰ অধিকাৰ কাৰো খৰ্ব নোহোৱাকৈ আমি যাহাতে চলিব পাৰো, আমাৰ নিজৰ অধিকাৰটো সাব্যস্ত কৰিব যাওঁতে আনৰ অধিকাৰ যাহাতে খৰ্ব নহয়, এই দেশৰ প্ৰত্যেকজন নাগৰিকে যাহাতে সকলোৱে সমানভাৱে মৰ্যাদা পাব পাৰে, সুযোগ সুবিধা পাব পাৰে, আগবাঢ়িব পাৰে, সেয়া যেন প্ৰত্যেকজন নাগৰিকে লক্ষ্য ৰাখে, এইটো মই অনুৰোধ কৰিছো। দীঘলীয়া বক্তব্য মই ৰাখিব খোজা নাই, আৰু মই সকলোকে পুনৰ শুভেচ্ছা জনাইছো। এই দেশখন স্বাধীনতা পোৱাৰ বাবে, স্বাধীনতা সংগ্ৰামত যিসকল ব্যক্তিয়ে নিজৰ জীৱন আহুতি দিলে, সকলো আমাৰ শ্বহীদ, লগতে যিসকল ব্যক্তিয়ে সংগ্ৰামত নিজৰ পূৰ্ণাংগ জীৱন তাকে অতিবাহিত কৰি সংগ্ৰামৰ মাজেদি আমাৰ মুক্তিযোদ্ধা তেখেতসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, আৰু তেওঁলোকৰ পৰিয়ালকো মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা মই জ্ঞাপন কৰিছো, আৰু সকলো দেশবাসীলৈ পুনৰ মোৰ গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি, অভিনন্দন জ্ঞাপন কৰি ৭৭তম গণৰাজ্য দিৱস পালন কৰাৰ সুযোগ পোৱাৰ বাবে অভিনন্দন দি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম।